অসম পুলিচৰ এটা পাৰ্ট হয় গ্ৰেড 4 চাগে সকলোৱে গম পায়। অসম পুলিচৰ গ্ৰেড 4 ৰিজাল্টৰ কথা বহুতে মোক সুধি থাকে। মোৰ আগৰ চেনেলত মই ৰেলৱে ক্ৰিকেটছত চবে সুধিছিলে যে ছাৰ ৰিজাল্টটো কেতিয়াকৈ দিব। এটাই কথা কৈ দিওঁ, অসম পুলিচৰ যেতিয়া কনষ্টেবলৰ পৰীক্ষা নোহোৱাৰ আগতে আপোনালোকৰ ইয়াৰ গ্ৰেড 4ৰ আপোনালোকৰ ইণ্টাৰভিউ হৈ গৈছিলে। ঠিক আছে, TPT টেষ্ট, ট্ৰেড প্ৰফিচিয়েঞ্চি টেষ্ট বুলি কোৱা হৈছিলে, এইটো হৈ গৈছিলে। চ' সকলোৱে এক্সাম দিলে, বহুত ভাল মাৰ্কছ স্ক'ৰ কৰিছিলে আৰু সকলোৱে আহি মোক কৈছিলেও যে ছাৰ এনেকৈ কুৱেশ্যনছ সুধিছে, ধুনীয়া কুৱেশ্যনছ সুধিছিলে আৰু মই সকলো কুৱেশ্যন এনচাৰ ধুনীয়াকৈ দিলোঁ। চ' সেইটোৱে কথা কৈছোঁ, গ্ৰেড 4ৰ কাৰণে কৈ আছোঁ। এইটো ভিডিঅ' খালি অকল গ্ৰেড 4ৰ কাৰণে। এইকেইজন ল'ৰা ছোৱালী যোনে গ্ৰেড 4ৰ কাৰণে এপ্লাই কৰিছিলে। গ্ৰেড 4ৰ কাৰণে 3টা পষ্ট আছিলে, GDৰ পষ্ট আছিলে, নৰ্মেল পষ্ট আছিলে, তাৰপিছত আপোনালোকৰ কমাণ্ডো আৰু অসম পুলিচৰ পষ্ট আছিলে। ঠিক আছে, জেনেৰেল ডিউটি এটা জেনেৰেল ডিউটি বুলি নকওঁ, GD বুলি এটা পষ্ট ওলায় গ্ৰেড 4ৰ ভিতৰতে তাতে। ঠিক আছে, 8 পাছৰ কাৰণে 8 পাছ ভেকেঞ্চি ওলাইছিলে, 10 পাছ ভেকেঞ্চি ওলাইছিলে। চ' সকলোৱে চাগে এইটো গম পায় যে এইটো গ্ৰেড 4ৰ পষ্ট ওলাইছিলে। ঠিক আছে, ৰিজাল্ট কিছুমান দিনৰ পিছত আপোনালোকে পাই যাব। এনেকুৱা নাই যে বহুত দিন লাগিব। আপোনালোকক এটা কথা জাষ্ট লিখি ৰাখিব পাৰিব যে আণ্ডাৰ 1 উইকৰ ভিতৰত কিবা এটা ন'টিছ আপোনালোকে দেখা পাব SLPRBত। ঠিক আছে, বহুত ৰিউমাৰ্ছ উঠি আছে যে সোনকালে আপোনালোকৰ ৰিজাল্ট আহিব, 5 তাৰিখ বা 10 তাৰিখৰ ভিতৰত আপোনালোকৰ ৰিজাল্ট মুকলি কৰিব। বাট ৰিজাল্ট কিহৰ মুকলি কৰিব? অসম পুলিচৰ ৰিজাল্ট অহা আগতে আপোনালোকৰ গ্ৰেড 4ৰ ৰিজাল্ট ওলাব। কিয় ওলাব? তাতকৈ আগতে আপোনালোকৰ গ্ৰেড 4ৰ আপোনালোকৰ হৈছে, TPT টেষ্ট হৈ গৈছিল। ঠিক আছে, আৰু যোনে কমাণ্ডোত আছিলে, গ্ৰেড 4ৰ পষ্ট আছিলে, কমাণ্ডোৰ গ্ৰেড 4 পষ্টৰ কাৰণে ফিজিকেলো হৈছিলে, এইটো চাগে সকলোৱে গম পায়। ঠিক আছে, চ' এইবিলাক যিমান প্ৰচেছ হৈছিল, প্ৰচেছটো অলপ লেংদি হৈছিল আৰু একদিনত টেষ্ট শেষ হোৱা নাছিলে। 2 মাহমান লাগিছিল আপোনালোকৰ টেষ্ট কণ্ডাক্ট কৰাটো আৰু শেষ হোৱাটো, সকলোৱে গম পায়। এইটো প্ৰচেছটো ইমান সোনকালে শেষ হোৱা নাছিলে, অলপ লেংদি প্ৰচেছ আছিলে। বাট হয়, অলমষ্ট শেষ হৈছিলে আৰু সকলোৱে এনেকৈ মাৰ্কছ ইণ্টাৰভিউৰ যোনে যাৰ পৰা ইমপ্ৰেছড হৈছিলে, সকলোকে ধুনীয়া মাৰ্কছ প্ৰভাইড কৰিছে। এতিয়া আপোনালোকৰ মাৰ্কছ কিমান আহিছে মোক কমেণ্ট কৰি জনাব পাৰিব। তাৰপিছত আপোনালোকৰ এনেকৈ জাষ্ট এটা ডাউট থাকে যে ছাৰ ৰিজাল্টত মই ফেইল হ'ব পাৰিম নেকি? এনেকৈ কেতিয়াও নাভাবিব, কিয়নো আমাৰ জীৱনটো এনেকৈ চলি থাকিব। একদিন নহয়, কণ্টিনিউ ডেইলি ৱাইজ আপোনালোকৰ লাইফটো চলিয়ে আছে আৰু চলিয়ে যাব। ঠিক আছে, এনেকৈ ৰখি নাথাকে। টাইম লিমিটটো কাৰণ নাই যে সেইটো টাইমত আপোনালোকৰ হ'ব। টাইমটো চলি থাকিব, আপোনালোকৰ নিজৰ কণ্ট্ৰিবিউশ্যনটো 110% দিব লাগিব, তেতিয়াহে আপুনি নিজৰ চাকৰিটো পাবলৈ সক্ষম হ'ব। সেইটো হ'ল কথা। গ্ৰেড 4ৰ পিছত মই আপোনালোকক আৰু এটা আপডেট দিম, যিখিনি বহুত ইম্পৰ্টেণ্ট থাকিব। যোনে মোৰ চেনেলটো চাই আছে সকলোৱে ছাবস্ক্ৰাইব কৰি থ'ব যাতে, আৰু বেচিকেলি যিমান ইনফৰ্মেটিভ ভিডিঅ' থাকিব এইবিলাক আপুনি পাব।